নমস্কাৰ বন্ধুসকল, মোৰ চেনেল হেমন্তৰাজ অফিচিয়েললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হেমন্তৰাজ অফিচিয়েল চাই থকাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। আজি এনেই গধূলি সময়ত আমি ওলাই আহিছোঁ এই বাগানৰ ফালে। সৰুকৈ এখন লগাইছে বাগান। এই বাগানৰ পৰিৱেশটো দেখাইছোঁ। ওচৰতে পাহাৰ, এক প্ৰাকৃতিক মনোমোহা ঠাই বুলি ক'লেও বেয়া নহ'ব। এই ওচৰতে পাহাৰখন আছে, আপোনালোকে হয়তো দেখিছে। কিমান এক প্ৰাকৃতিক ভৰপূৰেৰে ঠাই, বহুত ভাল লাগিছে ইয়াত আহি। আৰু সৰু সৰু পুলি গধূলি হোৱাৰ কাৰণে ইমান স্পষ্টকৈ পিকচাৰটো ওলোৱা নাই। যদি সম্ভৱ হ'লহেঁতেন দুপৰীয়া সময়ত হোৱা হ'লে বেছি ভাল হ'লহেঁতেন। আমাৰ বৰাও যিহেতু আজিকালি ইউটিউবৰ লগত জড়িত হৈ পৰিছে, লাহে লাহে ভিডিঅ' কৰিছে, হয়নে? হয়নে? আমাৰ বৰাও ইউটিউব চেনেল এটা আছে, নামটো হৈছে SB অসম। মই খুলি দিছোঁ বাৰু, ভাল হৈছে। আজিকালি এটা দুটা দিছে আৰু এনেকৈ আমি ইয়াত চিত্ৰনলা, ইয়াত দেখিছে যে এইটো চিত্ৰনলা হয় ন? এইটো চিত্ৰনলা হয়। এইটো এনে গুণি চালে বহুত ভাল লাগে। আৰু ইয়াত চোৱা ইমান সুন্দৰ, মানে গধূলি সময়ত যদি আমি এনেকৈ ওলাই আহোঁ, সেউজীয়া পৰিৱেশৰ লগত খাপ খাব পৰাটোৱে মানুহৰ প্ৰকৃত ধৰ্ম হ'ব লাগে। মানে চাৰিওফালে যিহেতু প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ, কেৱল সেউজীয়া এই সেউজীয়া পৰিৱেশৰ মাজত থাকি নিজকে আমি বিলীন কৰি দিছোঁ, হয়নে? এনেকৈ আহি দিনত অহা হ'লে বেছি ভাল লাগিলেহেঁতেন ৰিয়েলি। বন্ধুসকল, সেউজীয়া পৰিৱেশত আছোঁ যিহেতু, কৃষি হৈছে এটা বিপ্লৱ, কৃষি বিপ্লৱ বুলি কোৱা হয়। সেইটো কাৰণে কৃষিৰ লগত সম্পৰ্কিত মই তেনেকুৱা গান নাগাওঁ, কিন্তু বিপিন চাওদাঙৰ গান এটা মই এতিয়া গাব লৈছোঁ, জয় আই অসম। ঠিক আছে, জয় অসম বুলি কয়। দহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। দহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম, ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম, গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। বন্ধুসকল, এনেই বহুতদিন গান গোৱা নাছিলোঁ, সেইটো কাৰণে অলপ আপোনালোককো গাই শুনালোঁ। গানটো যদি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, ভাল হৈছে নে বেয়া হৈছে। আৰু মোৰ চেনেলটো যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, তেখেতসকলক কৈছোঁ কাষত থকা বেল আইকনটো টিপি দিব। মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে অতি সহজে চাব পাৰিব ন'টিফিকেশ্যনৰ জৰিয়তে। লাইক কৰিব, কমেণ্ট কৰিব। আৰু আমাৰ অথনি কৈছিলোঁ যে বৰাৰ চেনেল এটা আছে SB অসম, সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু তেখেতেও ইউটিউবৰ জগতখনক লাহে লাহে এখোজ দুখোজকৈ আৰম্ভ কৰিছে দিবলৈ। তেখেতসকল তোমালোকে আৰু বা আপোনালোকে সহায় সহযোগ কৰিব, তেতিয়া অনাগত দিনত ভৱিষ্যতত তেখেতো আগবাঢ়ি যাব পাৰিব। এতিয়া হেল্ল' বৰা, কি কৰি আছা? এয়া আমাৰ বৰা। কি কৰিবা আৰু, অলপ ভিডিঅ' বনালোঁ। মোৰ চেনেল এটা আছে নহয়, SB অসম। SB অসম ন? হয়। তোমাৰ চেনেলটো ধুনীয়াকৈ আমাৰ দৰ্শকসকলক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কৈ দিয়া। কোৱা। আমাৰ বৰা নতুন যিহেতু ইউটিউবাৰ ন, কথা ক'বলৈ অলপ মানে লাজ কৰে। হয়, প্ৰথম অৱস্থাত মোৰো এনেকুৱাই লাগিছিলে যে কি ক'ম কি নক'ম, এনেকৈ মোবাইলটো দাঙি লোৱাৰ পাছত কিন্তু কথাটো নোলায় দেই। কথাটো নোলায়, যেনেকৈ মোবাইলটো লাহে লাহে এটা মানে অভ্যাস হৈ যায়, তাৰপিছত আৰু লাজ নলগা হৈ পৰে। তেনেকুৱা এটা অৱস্থালৈ আহিবলৈ অলপ বাকী আছে বৰাৰ। সেইটো কাৰণে মানে কেমেৰা আগত অলপ লাজ লাগে, হয়নে? নিশ্চয় লাজ লাগে। মোৰ চেনেল SB অসম বুলি এটা চেনেল আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব।
আৰু কমেণ্ট কৰিব। লাজ লাগে প্ৰথমতে, প্ৰথম অৱস্থাত ওলাই নাহে। প্ৰথম অৱস্থাত কেমেৰা আগত ক'বলৈ সকলোৱে লাজ লাগে আৰু লাজ লগাটো স্বাভাৱিক, মানুহৰ বাৰু লাজ লাগিবই, কাৰণ কিবা এটা কাম কৰিবলৈ গ'লে অলপ মানে সংকোচবোধ হয় আৰু সেই সংকোচটো মানুহৰ আহিব নালাগিব। ইউটিউবে কৰক বা তোমাৰ কিছু ঠাইত ফটো মাৰিবলৈ আমাৰ লাজ লাগে, কিন্তু সেই লাজ লগা অভ্যাসটো থাকিলে আমি জীৱনত কিন্তু একো কৰিব নোৱাৰিম, হয়নে? সেইটো কাৰণে আমি মনতে সংকল্প ল'ব লাগিব যে মই এইটো কৰিমেই, মোৰ কিয় লাজ লাগিব, মইতো চুৰ কৰা নাই, মই কোনোতো বেয়া কাম কৰিবলৈ যোৱা নাই। গতিকে সেইটোকে লাজ কৰাৰ কোনো অৰ্থ নাই বুলি মই ভাবোঁ। সেইটো কাৰণে আপোনালোকে ইউটিউব যদি প্ৰথম খুলিছে লাজ নকৰিব। ময়ো নতুনে হয় বাৰু, মই নতুন হয় যদিও মই ইমান গ্ৰ'থ কৰিব পৰা নাই। মই যিহেতু অন্য কামত ব্যস্ত হৈ থাকিবলগীয়া হয়, অকল মই ভিডিঅ' নবনাওঁ, সেইটোকে ইমান গ্ৰ'থ কৰিব পৰা নাই। মোৰ চাগে 8 মাহ 9 মাহ মানে হ'ল নেকি ইউটিউব খোলা। তথাপিও মোৰ ছাবস্ক্ৰাইবাৰ বেছি নাই। আপোনালোকে যদি মোৰ চেনেলটো চাইছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। চেনেলটো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এতিয়া বৰা, এতিয়া আমি যাওঁগৈ ন? ঠিক আছে, এতিয়া বাই বাই।